তোমাৰ ইউটিউব চেনেল তো আজি গৈ আছোঁ মানে কলাক্ষেত্ৰ তাতে আমাৰ কামৰূপ মহোৎসৱ আছে তো তাতে যাম আজি তো তাতে কি কি হয় আপোনালোকক সকলোবোৰ দেখুৱাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকক আৰু এটা কথা মানে অৱগত কৰিব বিচাৰোঁ মই মানে এটা পাতি ৰফা ব্লগ বুলি কিনে এটা চেনেল খুলিছোঁ নতুনকৈ মানে পাতি ৰফা ভাষাত মানে দিবলৈ চেষ্টা কৰিম তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মানে মই সেই চেনেলটো পাতি ৰফাত বনাম নে অন্য কিবা হেৰিত বনাম তো আপোনালোকে ক'বচোন। তো আমি বকো আহি পালোঁ এতিয়া বকোত আছোঁ এতিয়া বহুত বৰষুণ দিব লাগিছে তো ইয়াতে আছোঁ ৰখি আছোঁ সিহঁতক তো আহি পোৱা নাই এতিয়ালৈকে তো আহি পালে একেলগে যাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বকো চাৰিআলিত আছোঁ বহুত বৰষুণ দি আছে ইয়াতে দোকান এখনত চাহ চিঙৰা ভাল বনাই খালোঁ এইগিলা মানুহগিলা আমাৰ এইগিলা অমূল্য খালি মূলকে ফটো এগুলা মানুহগিলা অমূল্য দাদার মানে মানুষ ভাই যে অমূল্য এগুলা মানুষ কলাক্ষেত্ৰ আহি গ'লোঁ উত্তৰলৈ যাওঁ এয়া কলাক্ষেত্ৰৰ দৃশ্য মূল্য ৰফা চমু দৃশ্য চাওক কেনে লাগিলে সি খুব ভাল লাগিছে ভাল লাগছে না ভাল লাগিছে গৰম চৰম গৰম মানে নকবি আৰু এইবিলাক ট্ৰেফিক জাম কিমান ট্ৰেফিক জামটো 3 ঘণ্টামান গুৱাহাটীতে থাকিলোঁ কেনে লাগিল তোমাৰ ইয়াতে আহি ভালে লাগিছে কিন্তু গাড়ীত বেছি বেয়া লাগিছে কিয় বহুত মানুহ যে ট্ৰেফিক জাম দিব পাইছ আচ্ছা যা বন্ধুসকল ইয়াতে থকাৰ কাৰণে প্ৰথমে এণ্ট্ৰি কৰি ল'ব লাগিব তো এণ্ট্ৰি কৰি লওঁ এতিয়া
আছোঁ যাম ইয়াতে বিহু ৰিহাৰ্চল হৈ আছে তো অকণমান পিছত আমাৰো হ'ব বলকচোন চাওঁ অলপমান তো গাইজ আজিৰ ভিডিঅ'টো ইমানে আছিলে বেছি দুখৰ নল'ম মানে কালি দিনত দেখুৱাব চেষ্টা কৰিম তো ভিডিঅ'টো চাই কিনে পেলাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই শুভৰাত্ৰি